ৰাজু ঢাকাল ডাঙৰীয়া আমাৰ বি টি আৰৰ প্ৰাক্তন CM প্ৰমোদ বড়ো ডাঙৰীয়াৰ OSD আছিলে। আপোনালোকে জানি ইমান আচৰিত নহ'ব, কাৰণ তেখেতে যদি প্ৰমোদ বড়ো ডাঙৰীয়াৰ OSD নহ'লহেঁতেন তেখেতক কোনো কুকুৰে চিনি নাপালে হয়, মানুহটো চিনি নাপালে হয়, কুকুৰো চিনি নাপালে হয়। আচ্ছা, তেখেতে এটা কথা কৈছে, ৰাজু ঢাকাল ডাঙৰীয়া সদায় সমালোচনা কৰিছে। আচ্ছা, যদি ইমানেই বেয়া আছিল UPPL, 5 বছৰ ধৰি আপুনি যে OSD হৈ আছিলে, সেই সময়ত আপোনাৰ কান্ধত জ্ঞান নাহিল নেকি? আমিও জানিব বিচাৰিছোঁ, তেখেতে 5 বছৰ হৈ প্ৰমোদ ডাঙৰীয়াৰ লগত OSD থাকিলে। আপুনি BPFৰ লগত জইনিং হোৱাৰ পিছতে UPPLক টাৰ্গেট কৰি যেনেকৈ কথাবিলাক কৈ আছে, মানুহবিলাক বুজিবলৈ বাকী নাই। আৰু আজিৰ তাৰিখত, আজিৰ সময়ছোৱাত যিসকল ব্যক্তিয়ে পাৰ্টি চেঞ্জ কৰে, তেখেতসকলৰ সমাজত একো ভেলু নাই। মানে ৰাজু ঢাকাল ডাঙৰীয়াৰ সমাজত একো ভেলু নাই। মানে অসমীয়াৰ এটা কথা আছে, যোনে স্থান হেৰুৱাই মানে মানুহটো হেৰাই। তেখেতে স্থান হেৰুৱাই লৈছে, মানুহ হেৰাইছে। গতিকে তেখেতৰ অস্তিত্বৰ কথাটো মই ক'লৈ সেইটো ক'ব নাযাওঁ। এতিয়া আহিছোঁ তেখেতৰ মূল কথালৈ। আচল কথাটো হ'ল, তেখেতে BTR বাসিন্দাই নহয়, তেখেতে হ'ল বাহিৰাগত। আমাৰ লোকেল ভাষাত ৰাজু ঢাকাল ডাঙৰীয়া বাহিৰাগত। আৰু তেখেতসকলক এটা কথা যদি আমি কওঁ, এটা ভাষা যদি ক'ব লাগে, এই খাই পাত চিৰাজে বুলি কয় নহয়, ঠিক তেনেকৈ কিছুমান প্ৰজাতিৰ মানুহ এই ৰাজু ঢাকালৰ দৰে মানুহবিলাক। যি মানুহ কোনো অস্তিত্ব নাছিল, প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত থাকি এটা চিনাকি হ'ল, সেই মানুহ আজি ডাঙৰ ডাঙৰ কথা ক'ব পৰা। আচ্ছা, এটা কথাটো তেখেতক ইমান অধম বুলিও ভবা নাছিলোঁ, কিন্তু আজিতো যিখিনি কথা তেওঁ কৈ আছে, এই কথাবিলাক চালে তেখেতৰ যি জ্ঞানৰ সীমা, এই সীমাটো আমি অকণমান বুজিব চেষ্টা কৰিছোঁ। তেখেতে কৈছে এইটো ইলেকশ্যনৰ পিছত, বিধানসভা ইলেকশ্যনৰ পিছত UPPL ICUত যাব। কোনে কৈছে? ৰাজু ঢাকালে। মানে তেখেতে ক'ব বিচাৰিছে যে UPPL আৰু শেষ। যদি UPPL শেষে হয়, আপুনি কিয় নাম লৈ আছে? ICU যদি যাব, ৰাতিপুৱালে যে আপুনি UPPL বা UPPLৰ মুৰব্বী ডাঙৰীয়াক সমালোচনা কৰি আছে, কোনটো ভোটক আপোনালোকে ভয় কৰিছে? কিয় ভয় কৰিছে? আমি যদি ফেক্টৰে নহয়, আৰু আপুনি কৈছে কাৰোবাক চেলফিছ, আপুনি যদি চেলফিছ নহয়, পাৰ্টি কিয় চেঞ্জ নকৰিলে সেই সময়ত? এতিয়া আপুনি আচৰিত কথা, 5 মাহ চৰকাৰ নহওঁতে, আপুনি 5 মাহ পাৱাৰ নহ'লে আপুনি পাৰ্টি চেঞ্জ কৰিব ওলাইছে। আপুনি পাৰ্টিটো এৰি গুচি গ'ল। ভাল সময়ত মানুহৰ লগত থাকে আৰু বেয়া টাইমত গুচি যায়। এয়া ভাল মানুহৰ কেৰেক্টাৰ কেতিয়াও হ'ব নোৱাৰে। যদি আপুনি চেলফিছ নহ'লহেঁতেন, তেতিয়াহ'লে পাৱাৰ নোহোৱা পাৰ্টিত আপুনি থাকিল হয়। মানে আপুনি এজন স্বাৰ্থ লোভী আৰু পাৱাৰ লোভী ব্যক্তি, এইকাৰণে পাৱাৰ থকা জেগাত আপুনি গৈছে। পাৱাৰ নোহোৱাকৈ আপুনি ৰাইজৰ কাম কৰি দেখুৱাওকচোন। আমি চেলেঞ্জ কৰিছোঁ তেখেতক, পাৱাৰ নোহোৱা পাৰ্টিত আপুনি 5 মাহ থাকি দেখাওক। আমি তেখেতক চেলেঞ্জ কৰিছোঁ। আচ্ছা, বেছি কথা ক'ব বিচৰা নাই, ইমানো জ্ঞানী আৰু সমাজত বা অস্তিত্ব থকা তেখেতে ব্যক্তি নহয়। তেখেতে ICUৰ কথাটো কৈছে। তেখেতে গুগল কৰি চাওক, যিবিলাক ICUত থাকে আৰু ভেণ্টিলেটৰত থাকে, 70 আৰু 50% মানুহে ভেণ্টিলেটৰৰ পৰা ওলাই পেলাই ছাৰ্ভাইভ কৰে। এইখিনি কথা কমচে কম তেখেতে নলেজত ৰাখক। আৰু ইলেকশ্যনৰ পিছত দেখা যাব ICUত ৰাজু ঢাকাল ডাঙৰীয়া থাকিব নে UPPL থাকিব। ধন্যবাদ।